क'क्राझार बिजिरसालिनि जारिमिनारि बिजिरनाय अबियाकुटियाव सानै हिनजावसाफोरखौ जिनाहारि खालामनानै इनाय बुथारनाय जाथायनि दायनिगिरिफोरखौ फासि होनायनि साजा फोसावबाय बिजिरसालिया। क'क्राझार जिल्लानि अबियाकुटियाव सानै हिनजावसाफोरखौ जिनाहारि खालामनानै बुथारनाय जाथायनि दायनिगिरिफोरनि जोबथा साजाखौ फोसावबाय। जाथायनि दायनिगिरिफोरखौ फासि होनायनि साजा फोसावबाय बिजिरसालिया। थांनाय बोसोरनि 11 जुन खालि क'क्राझार जिल्लानि सिङाव थानाय अबियाकुटि गामिनि सानै ट्राइबेल हिनजावसाफोरखौ जिनाहारि खालामनानै इनायै बुथारनाय जाथायनि साथाम दायनिगिरिफोरा मोननांबाय थैनायनि साजा। क'क्राझार जिल्ला बिजिरसालिया गोबाव सम नाङै बिजिरनायनि उनाव साथाम दायनिगिरिफोर फारियै फरिजुल रहमान, नसिबुल आली शेख आरो मजाबेल शेखखौ जिउ फोजोबनायनि जोबथा साजाखौ दिनै फोसावो। আমার মাননীয় স্পেশাল জাজ শ্রী চতুর্বেদী কোর্টে যেটো তিনিজন আসামির বিরুদ্ধে ডেথ পেনাল্টি ডেথ সেন্টেন্স শুনালে মৃত্যুদণ্ড শুনালে এইটো আৰু এইটো সাবজেক্ট টু কনফার্মেশন বাই দ্য হাইকোর্টৰ কনফার্মেশন কৰিব। তো আজি মৃত্যুদণ্ড দিয়া আসামি তিনিজন হ'ল ফৰিজুল ৰহমান, নচিবুল আলী শেখ আৰু মোজাম্মেল শেখ। এইটো আমাৰ যেটো SIT টিম আছিল আৰু পুলিচ প্ৰশাসন বিষয়া বিষ্ণু ছাৰ কোৱাৰ দৰে তেওঁলোককো ধন্যবাদ পাত্ৰ আৰু আমাৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত আমাৰ ৰাইজৰ এনেকৈ যদি সোনকালে আমি জাষ্টিছ পাওঁ তেনেহ'লে আমাৰ বিশ্বাসটো আহি খুব কম। আজি যেটো আমাৰ মহামান্য আদালতে যেটো ঘোষণা কৰিলে শাস্তি প্ৰদান কৰিলে সেইটো লৈ আমি যথেষ্ট সুখী। আমি মহিলা সংগঠন আৰু আমাৰ ছাত্ৰ সংগঠন যথেষ্ট সুখী, কাৰণ আজি সিহঁতক এই লম্পটবোৰক যে মৃত্যুদণ্ড দিলে সেইটো লৈ আমি যথেষ্ট সুখী আৰু আমি ধন্যবাদ দিব বিচাৰোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক আৰু আমাৰ BTCৰ SP, এডিশ্যনেল SP আৰু সকলো প্ৰশাসনৰ দায়িত্বত থকা সকলোকে আমি আৰু BTRৰ চিফ প্ৰমোদ বড়ো ছাৰকো আমি ধন্যবাদ দিব বিচাৰোঁ। আজি এইটো এটা ঐতিহাসিক ৰায়দান বুলি আমি ভাবোঁ, কাৰণ আজি এনেকা যদি সিহঁতক মৃত্যুদণ্ড নিদিলেহেঁতেন তেনেহ'লে আমাৰ নাৰীবিলাকৰ সুৰক্ষাটো আমি অনুভৱ নকৰিলেহেঁতেন। আজিৰ পৰা লম্পটবোৰে এনেকা আৰু কৰিবলৈ সাহস নকৰিব আৰু আগবাঢ়ি নাহিব বুলি আমি ভাবোঁ। ধন্যবাদ।